হাই ফ্ৰেণ্ডছ, মই আপোনালোকৰ কলিতা মোৰ এটা অন্য ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ব্লগ ভিডিঅ'টোত মই লৈ আহিছোঁ মোৰ নাইট ডিউটিত মই কি কাম কৰিবলগীয়া হয়। আশা কৰোঁ আপোনালোকে মোৰ এই ব্লগ ভিডিঅ'টো সম্পূৰ্ণ চাব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে মোৰ ডিউটিৰ জাগা আৰু যিটো দেখি আছে সেইটো হৈছে কণ্ট্ৰল ৰুম। আপোনালোকক কণ্ট্ৰল ৰুম ভিতৰলৈ লৈ যাম বলক। এয়া কণ্ট্ৰল ৰুমৰ ভিতৰ আৰু দেখিব পাই আছে কণ্ট্ৰল ৰুমটো মোৰ। আৰু এয়া চাওক, মই কণ্ট্ৰল ৰুমৰ ভিতৰত সোমাই আহিলোঁ আৰু ইয়াতে আছে মোৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ। তো এটেণ্ডেঞ্চ ৰেজিষ্টাৰত চহী কৰি মোৰ ডিউটি আৰম্ভ হয়। আৰু সন্মুখত দেখা পাই আছে এটা লেপটপ, আৰু লেপটপত এটা ডাটা ওলাই আছে। এই ডাটাবোৰ প্ৰত্যেক ঘণ্টাৰ মূৰে মূৰে এই লগবুকক লিখিবলগীয়া হয়। চাওক, আৰু বহুতো আছে, মই আপোনালোকক দেখুৱাই গৈ আছোঁ। প্ৰথমতে কণ্ট্ৰল ৰুমটো দেখুৱাই লৈছোঁ। কণ্ট্ৰল ৰুমটো মোৰ এনেকুৱা ঠিক। এতিয়া আমি কণ্ট্ৰল ৰুমৰ পৰা বাহিৰ ওলাই আহিলোঁ আৰু আপোনালোকক মই বাহিৰত দেখুৱাম মই কি কি চাব লাগে। এয়া চাওক, মেচিন এটা দেখুৱাইছোঁ। এই মেচিনটো বিশেষকৈ চলোৱা নহয় আৰু ইয়াৰ ডাটা ঠিক তেনেকৈ আজিলৈকে লোৱা হোৱা নাই। তো যেতিয়া মেচিনটো চলে তেতিয়া মেচিনটো চাব লাগে, বাদ বাকী মেচিনটো বৰ্তমান ডাটা তেনেকৈ লোৱা হোৱা নাই। তো তথাপি আপোনালোকক মেচিনটো দেখুৱাই দিছোঁ মই। চাওক এবাৰ, আগতে কোনোবাই দেখিছে হ'বলৈ এনেকুৱা ধৰণৰ মেচিন, আৰু যোনে নাই দেখা তেওঁলোকক দেখুৱাই দিছোঁ। আৰু এইপিনে যি মেচিন দেখি আছে আপোনালোকে, সেই মেচিন দুটাৰ এটা ষ্টেণ্ড বাই থাকে আৰু এটা ৰানিঙত থাকে। তো ৰানিঙত থকাটো প্ৰত্যেক ঘণ্টাৰ মূৰে মূৰে তাক ৰিডিং লোৱা হয়। দেখিছে মেচিনটো, মই দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকক। এতিয়া মই আপোনালোকক মেচিনৰ স্ক্ৰীণখন দেখুৱাই দিম বাৰু। এতিয়া মই ওপৰলৈ উঠি গৈছোঁ, এয়া গৈছোঁ আপোনালোকক স্ক্ৰীণখন দেখুৱাই দিওঁ বুলি। স্ক্ৰীণখন ঠিক ভালকৈ আপোনালোকে মনিব পৰা নাই, তথাপি মই ব্লেক কৰি দিছোঁ বাৰু বেকগ্ৰাউণ্ডটো। তো দেখা পাই আছে আপোনালোকে স্ক্ৰীণখন। এই স্ক্ৰীণখনৰ ডাটাবিলাক ঘণ্টাৰ মূৰে মূৰে ৰিডিং ল'ব লগা হয়। তো এয়াই আছিলে মোৰ এই মেচিনটো। আৰু কেইটামান মেচিন আছে আপোনালোকক মই দেখুৱাই গৈ আছোঁ। সেই আৰু ঠিক এনেদৰে একেই মেচিন হয় এই দুটা। তো ইয়াৰ কোনোবা এটাৰ ৰিডিং ল'বলগীয়া হয়, যোনটো চলি থাকে। আৰু কেইটামান মেচিন আছে মই আপোনালোকক দেখুৱাই গৈ আছোঁ। ঠিক মই নামি লওঁ ইয়াৰ পৰা। নামি লৈ এইপিনেৰে মই গৈ আছোঁ। ৰাতি হ'লে অলপমান সাপৰ জেগাত যাবলগীয়া হয়, কিয়নো ইয়াতে সাপৰ পৰিমাণটো বহুত বেছি হয়। ইয়াত যেনি তেনি সাপ ওলায়। তো অলপ ৰাতি কেয়াৰফুলি যাবলগীয়া হয় আৰু কেয়াৰফুলি থাকিবলগীয়া হয়। আপোনালোক মই অন্য এটা মেচিন দেখুৱাবৰ কাৰণে ওপৰত উঠিছোঁ। এয়া চাওক, এয়া এটা মেচিন। এই মেচিনটো এই ডাটাবিলাক দেখিছে আপুনি, এনালগ মিটাৰবিলাক। এই মিটাৰবিলাকৰ ৰিডিং ল'বলগীয়া হয় প্ৰত্যেক ঘণ্টাৰ মূৰে মূৰে। তো মই মেচিনখিনি বিশেষ ডিটেইলছত দেখুওৱা নাই। যদি কাৰোবাক মেচিনখিনিৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিলে মই নেক্সট ভিডিঅ' এটা বনাই দিব পাৰোঁ। তো জাষ্ট মই আপোনালোকক দেখুৱালোঁ যে ৰাতি মই কি কাম কৰোঁ, তাৰ ওপৰতে ভিডিঅ'টো বনোৱা হৈছে। আৰু মেচিনৰ বিষয়ে যদি কিবা লাগে তেনেহ'লে মোক কমেণ্ট কৰিব। মই নেক্সট পাৰিলে মেচিনৰ বিষয়ে ডিটেইলছত এটা ভিডিঅ' বনাই দিম। এই এটা মেচিন হয়। এই মেচিনটো বাৰু ইয়াতে ৰিডিং ল'ব নালাগে। এই যোনখন মই লেপটপ দেখুৱাইছিলোঁ কণ্ট্ৰল ৰুমত, সেই লেপটপৰ পৰাই ইয়াৰ ৰিডিংটো লোৱা হয়। আৰু মেইন ইণ্টাৰেষ্টিং কথা এটা হৈছে যে এই মেচিনখিনি চলিবৰ কাৰণে আমাক এয়াৰ লাগে। তো এয়াৰ কম্প্ৰেছাৰ লাগেই। তো এয়াৰ কম্প্ৰেছাৰটো এয়াৰ চাই মানে চলাবলগীয়া হয়। তো মই আপোনালোকক দেখুৱাই আছোঁ এয়াৰ ক'ত চাওঁ মই। এয়া চাই মেচিনটোৰ পৰা ওলাই আহিছোঁ এইপিনে, আৰু আগপিনৰ পৰা দেখুৱাই আছোঁ মই আপোনালোকক। কিমান ডাঙৰ মেচিন এটা দেখিব পাৰিছে আপোনালোকে। এয়া ৰাতিৰ দৃশ্য এইবিলাক।
ৰাতি কিনো কৰিবলগীয়া হয় আপোনালোকক দেখুৱাই গৈ আছোঁ। মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। নাজানো মই ভালকৈ দেখুৱাব পাৰিছোঁ নে নাই পৰা, কিন্তু তথাপিও আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, বাহিৰৰ পৰিৱেশ এটাত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই টেংকিটো যে দেখিছে, এই টেংকিটো এয়াৰৰ হয়। তো এই টেংকিটো এয়াৰৰ ষ্ট'ৰ টেংকে হয়। ইয়াৰ এটা ওপৰত গছ আছে, এইটো গছটো চাই কেনে আমি কিমান এয়াৰ প্ৰেছাৰ আছে তাক আমি চোৱা হয়। আৰু মই এতিয়া আপোনালোকক এয়াৰ কম্প্ৰেছাৰৰ পিনে লৈ গৈ আছোঁ। মানে মেচিনকেইটা চলিবৰ কাৰণে এয়াৰৰ দৰকাৰ। তো এয়াৰটো আমি প্ৰত্যেক 2 ঘণ্টাৰ মূৰে মূৰে চলাবলগীয়া হয়। মই দেখুৱাব গৈ আছোঁ আপোনালোকক। এয়া ইয়াৰ কম্প্ৰেছৰৰ পিনে গৈ আছোঁ মই। এয়া এয়াৰ কম্প্ৰেছৰৰ ওচৰত পাম। আৰু ইয়াত দেখিছে ডাঙৰ টেংকিত ইয়াতো এটা গছ লাগি আছে। এইটো হৈছে গছ। এই গছটো 7.5 কিলোৰ তলত এয়াৰটো আহিব নিদিওঁ আমি। আৰু তো 7.5 কিলো হোৱাৰ লগে লগে আমি মেচিন চলাব যাওঁ। বৰ্তমান মেচিনটো চলি আছে বাৰু। ইয়াত আপোনাৰ 3টা আছে এয়াৰ কম্প্ৰেছৰ। তো এইটো হৈছে একেবাৰে পুৰণা মডেলৰ। তো ইয়াক আমি দিনত চলাওঁ। এয়া দেখিব পাইছে, দুটা নতুন এয়াৰ কম্প্ৰেছৰ হয়। তো বৰ্তমান মেচিনটো চলি আছে। তো মই অলপমান আপোনালোকক ডিছপ্লেখন দেখুৱাব বিচাৰিছোঁ কিমাননো মানে প্ৰেছাৰ হৈ আছে। দেখিব পাৰিছে আপোনালোকে ডিছচাৰ্জ প্ৰেছাৰ 10.0 kg দেখুৱাই আছে। আৰু এইটো হৈছে এয়াৰ। বহুতে জানে এইবিলাক কথা, আৰু যোনে নাজানে তেওঁলোকে জাষ্ট অলপমান আভাস দি দিছোঁ। আৰু ষ্ট'ৰেজ টেংক হয় এই দুটাও। এয়াই হৈছে মোৰ কাম। 1 ঘণ্টাৰ মূৰে মূৰে ৰিডিং ল'ব লাগে, আৰু 2 ঘণ্টাৰ মূৰে মূৰে এয়াৰ কম্প্ৰেছাৰ চলাব লাগে, অফ কৰিব লাগে। মই ব্লগটো ৰাতি আৰম্ভ কৰিছিলোঁ, আৰু এতিয়া ৰাতিপুৱা হৈছে, আৰু মই ইয়াৰ লগতে ব্লগটো সামৰিছোঁ।